ওয়েলকাম ব্যাক টু মাই চেনেল কুমাৰ নিবিৰ ব্লগছ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তাৰফালে পিজুছ ভাগিন মই আৰু পাঞ্চলদা যাই আছোঁ ৰঙী ষ্টেচনলৈ। তাত মানে ৰঙী ষ্টেচনত ট্ৰেইনত উঠিম আৰু ট্ৰেইনত উঠি যাম আমি কলকাতা। আপোনালোকে জানে কলকাতাত দুৰ্গা পূজা কিমান ডাঙৰ। পিজুছ হয়, এনে মজাটো কেনে লাগিব? একদম আল্টিমেট। বেগত কাপোৰ চাপোৰ চব লৈ লৈছোঁ। ট্ৰেইন আহিছে, যাব লাগে আৰু আঠটাৰ আছে ট্ৰেইন। এনে আপোনালোকে যাই তাত যাওঁতে কিমান দিন লাগিব? তাৰপৰা একদিন একদিনত যাম নেকি? আজিকালি নিয়ত দিয়া কৰিছে গাড়ী মানে পিছফালে চাহবোৰ একদম গাঁও আগত কাটছি। ঠাণ্ডা লাগে আজিকালি, মানে গৰমটো নাই আৰু নহয় বুলি ক'ব লাগিব। লাহে লাহে ঠাণ্ডা পৰিলে, ঠাণ্ডা দিনকেইটা বেষ্ট। টিকেটটো কাটি ল'ব লাগে আগত যায় বলক। নেকি ট্ৰেইনত উঠি ল'লোঁ, যাবই আৰু 8:30 বজাত যাব। তো ভিতৰত 30 ভাগ হৈ আছে। এতিয়া বহি আছোঁ, ভাল লাগিলে ঘুমাম। ওপৰত জেগা আছে, একদিন লাগিব দে। কালি পুৱা এবাৰ টাইমটো উল্টাই 2000 years later. আমাৰ লগত এটা মানে পপত হৈ গ'ল। তো আমি মানে কলকাতা যাব লাগিলে আমি যাব লাগিছিল কামাখ্যা ষ্টেচন। আমি আহিলোঁ সেই কি ৰঙিয়া ষ্টেচন। তাৰপিছত আমি ৰঙিয়া ষ্টেচনৰ পৰা যেতিয়া আহি থাকোঁ, মানুহ এটা সুধিলোঁ যে আমি কলকাতা যাব লাগে। নাই ভাই, কলকাতাতো এখন ট্ৰেইন নাযায়, তহঁতে বেলেগ ট্ৰেইনত আছে। এটা কথাটো হ'ল, তাৰপিছত ঘূৰি মানুহটো ক'লে যে এখন কলকাতাত নাযায়, এখন কামাখ্যাৰ ট্ৰেইন কলকাতাত যায়। তাৰপিছত আহি থাকোঁতে মাজবাৰত পালোঁ। মাজবাৰত আমাৰ লগৰ মামা এটা আছে, মামা আছে, চুনু মামা, এলেক্স মামা। তো তাত আহি যায় ৰুমত আছোঁ, তাকে মাতি দিছোঁ। আহিছে কি আহি পালা? সেইটো ফোন কৰাৰ লগে লগে গ'লে ই সেইটো বা NS লৈছে। চলি তুলি ৰাখি উঠবে জেগা আমি কামক হেৰি কলকাতা যাব গৈছিলোঁ। মানুহ এটা ক'লা কলকাতা বোলে এইফালে যাবই নোৱাৰি, আমি বোলে হেৰি কামাখ্যা ষ্টেচনত উঠিব লাগিব। তাৰ বোলো মাছ ভাতো দি আছে কাৰণে একে মনত দিলোঁ। তই বেয়া পালি নেকি মাতাৰ কাৰণে? এটা কথা গম পালোঁ, আমাৰ বোলে সুনীতাৰ বোলে কালি বোলে বাৰ্থডে। তো আজি আহি গ'লে ভাল লাগিলেও বোলে যাব কালি আমাৰ লগত। তো আমাৰ ভালেই হ'ল, যিহেতু ইয়াৰ বাৰ্থডে। তো এটা কেক লোৱা বুলি ভাবিছোঁ এইখন দোকানৰ পৰাই। হয়, মানুহ চলি আহিব লাগিব ন। মানুহে কেক চেক পেকিং কৰি লৈ ল'লোঁ। এইটো বলক চাওঁ, চেক লৈ ল'লোঁ। এতিয়া যাই আছোঁ আমাৰ সুনীতাৰ ৰুমলৈকে। তো পূৰা একদম যাই আছোঁ আৰু মজা। আৰু পৰিৱেশটো চাওক, আৰু পৰিৱেশটো চাওক, ধুনীয়া এটা পৰিৱেশ চাওক। আৰু চাহৰ বাগান চাওক, কি ধুনীয়া ধুনীয়া, বাপৰে কি ভাল লাগে কিবা এটা। তো আগৰ আছে ৰুম, আগতে একবাৰ আহিছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। তো আগত এইটো ৰুম অলপ এতিয়া ৰুমত যাওঁ, অলপ ৰেষ্ট লওঁ। আৰু এনেকৈ হৈ গ'ল সন্ধিয়া। তো মানে যাই পিনে শুই থাকিলোঁ মানে এতিয়ালৈকে। এই অলপ আগে উঠি এতিয়া বজাৰ আছে, বজাৰত আহিছোঁ। তো আগফালে পিজুছ আৰু পিছফালে এলেক্স ভাই। যাই আছোঁ বজাৰত, অলপ মাংস চাংস লওঁ আৰু দেখাই আছোঁ পলক কেনেকুৱা মাছ ভাতৰ বজাৰ কেনেকুৱা। আৰু এই মাছ ভাতৰ বজাৰখন সোমবাৰ আৰু বৃহস্পতিবাৰে হয়, হয়নে? তো এতিয়া সেইখন বজাৰতে যাই আছোঁ। তো আপোনালোকে আজি কেতিয়াবা আহি আৰু কিবা কিনিব লগা হয় তো ইয়াতে আৰু এইফালে বজাৰ। তো এনেকুৱা এটা সৰু ৰাস্তা দি আহিছোঁ। তো এইফালে বজাৰ। তেনেদৰে কৰি দিলে বজাৰখিনি হৈ গ'ল। এইফালে ল'লোঁ, এই পিচ লৈ আছে। তো যাওঁ এতিয়া, যোৱা দি আছিলোঁ হয় দি যাওঁ এইফালে ন কি ৰাস্তা দি লৈছে তই? আৰু এনেদৰে সময়বোৰ যাই থাকিল আৰু এনেকুৱা এটা সময় আহিল যে 12টা বাজিব হৈছিল। তো তেতিয়া কি হ'ল চাক। সকলোৰে এটা এটা মানে নিজস্ব নাম থাকে। আৰু এটা নাম আছে এলেক্স মানাছ। এইফালে বাজি গ'ল 12টা আৰু দি দিলোঁ ষ্টেটাছ, হেপী বাৰ্থডে, হেপিয়েষ্ট বাৰ্থডে। কেক কাটিব লাগে এতিয়া। হেপী বাৰ্থডে এলেক্স, হেপী বাৰ্থডে এলেক্স, হেপী বাৰ্থডে ইউ এলেক্স, হেপী বাৰ্থডে টু ইউ। আমি বেছি মানে ইমান আধা ভৰিব নোৱাৰোঁ, কাৰণ ইয়াৰ ৰুমত আছোঁ না। The next day. আৰু এনেদৰে হৈ গ'ল ৰাতিপুৱা। তো ৰাতিপুৱা মানে 12টা বজাত টোপনি মাৰি ৰাতিপুৱা উঠি নতুন কণে যেনেকৈ ঘৰেদি যায়, আমিও মানে ৰুমটো এৰি যাব ওলালোঁ। তো এতিয়া যাই আছোঁ আৰু এই বেটাৰী ৰিক্সাকেইখন আমাৰ তাত বুলি নহয়, সকলো ঠাইতে ফেমাছ। তো ঠেকচা কিন্তু বেয়া ঠেকচা দে, ভয়। আৰু ৰাতিপুৱা একো নোখোৱাকৈ ওলাই লৈ কেনে ষ্টেচনত এক কাপ মানে গাখীৰ দিয়া চাহ লৈ ল'লোঁ গোটাকেইটাই। তো বঢ়িয়াকৈ খাই আছোঁ। আৰু এইফালে দেখিছেনে চৰাইবিলাক, কি ধুনীয়া এটা লাগিছে পৰিৱেশটো।
আৰু কমচে কম আধা ঘণ্টামান ৰখাৰ পিছত ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল তো এইখনেই হৈছে আমাৰ ট্ৰেইনখন তো বলক এতিয়া উঠিব লাগে আৰু ঘৰত যাব লাগে ষ্টেচনটো কেতিয়া টাইমটো কিমানৰ টাইমটো হৈছে 9:17 গৌতম ভাই আমাক নিবাই আহিছে Yes. আজি ভিডিঅ'টো এইখিনি আছিল লগ পাম নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম বাই বাই